বিয়া এখনৰ সকলোতকৈ দুখ লগা সময় হল এইখিনিয়ে যেতিয়া ছোৱালীজনীক বিদায় দিয়া হয় তো আজি হল বিয়াতো কোনোবাৰি নাই গৈছে ভিডিঅ'টোহে আজি দি আছো মই এইবাৰ কিন্তু এলেহুৱা নহয় গাটো অলপমান সঁচাকে বেয়া আছিল মোৰ ভইচ শুনি চাগে গমেই পাইছে বাৰু এইবিলাক বাদ দিয়ক ৰাতিপুৱা উঠি আমি ল'ৰাকেইটা কামত লাগি গৈছো আৰু ইহঁতক ছোৱালীকেইটাক চাওকচোন মেকআপ কৰি এই ফুচকা খাই আছে কি যে হ'ব মানে বাৰু অলপ পিছত কইনাও ৰেডি হৈ আহিল আৰু এতিয়া টাইম হ'ল পানী তুলিব যোৱা অলপমান ফটোশ্বুট লগতে নিয়ম নীতিবোৰ কৰি উঠি এওঁলোকে পানী তুলিব গ'ল এইবাৰ ফাষ্ট ফৰৱাৰ্ডটো দুপৰীয়ালৈকে লাহে লাহে মানুহবোৰ অহা আৰম্ভ হ'ল আৰু এইপিনে আমাৰ খানাও ৰেডি পিছে আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ পৰা চাই সেইটো এবাৰ কমেণ্টত জনাই দিব দেই বাৰু আলহী অতিথিখিনি ভাত খোৱাৰ পিছত শেষত আমিও ভাত খাই ল'লো খোৱা আইটেম কি আছিল সেইটো নেদেখাও দিয়ক নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আবেলি হোৱাত আৰু বিহুৱা দলো আহিল নহয় বিয়াত এনেকে বিহু থাকিলে বিৰাট ভাল লাগে কিন্তু নাচিব জানো বা নাজানো ঢোলৰ চাপৰ শুনিতো এবাৰ নাচিবই লাগিব বাৰু অলপ পিছত দৰা আহিবৰ টাইম হ'ল আৰু আমিও আমাৰ বস্তু লৈ একদম ৰেডি মেহেন্দিৰ ব্লগটো চাইছে যদি গমেই পাব যে স্প্ৰে কেইটা সেইদিনাই কিনি আনিছিলো বাহিৰত আহি আমি এতিয়া দৰা অহালে ৰৈ আছো কিন্তু তাৰ আগতে আপোনালোকে অলপমান বম বাজি চাই লওক বাৰু দৰা আহিবৰ আমি চাউল দলিয়ালো স্প্ৰেও মাৰিলো কিন্তু ভিডিঅ'টোহে কৰা নহ'ল বাৰু ভিডিঅ'টো বাদ দিয়ক দৰাৰ জোতা লুকুৱা প্লেনো আছিল নহয় আমাৰ প্লেনটো বাৰু ছাকচেছফুল হ'ল কিন্তু জোতাহে এপাত পালো একো নাই এতিয়া আমি এইপাত জোতাৰ বাবে দৰাৰ পৰা ডিমাণ্ড কৰিম বাৰু কইনাও ওলাই আহিল আৰু যিবোৰ নিয়ম নীতি আছিল সেইবোৰ কৰাও আৰম্ভ হ'ল এইপিনে বিয়া চলি আছে আৰু আনপিনে খোৱা বোৱাখিনি চলি আছে অলপ সময় পিছত প্ৰায় বিয়াখন সম্পূৰ্ণ হ'লেই আৰু এতিয়া কইনা যোৱা সময় গোটেই বিয়াখন ভালদৰে এনজয় কৰা যায় কিন্তু এইখিনি সময়হে বহুত বেয়া লাগে কিন্তু উপায়ো নাই বাৰু বিয়াৰ ভ্লগ ইয়াতে সামৰো লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই